মহাদেৱ শিৱ 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 অ দাদা কিবা লাগে চিগাৰেট আছে নি চিগাৰেট নাই নহয় কি আছে খাবলৈ চিকৰ শিখৰ এইবিলাক বেয়া বস্তু খায় নেকি মা যদি বাবা অকণ মাৰি দিয়া একেবাৰে বাবা নাখায় ইফালে শিখৰ চিগাৰেট খায় কুকুৰৰ পুতে নমস্কাৰ বন্ধুসকল আপোনালোকে মোৰ চেনেলটো চাই আছে আনলাকি কুফা 2.0 আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ বিশেষ এটা কাৰণত আজি ভিডিঅ'টো বনাব ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আশা কৰোঁ ভিডিঅ'টো ভাল পাব খেলা হেল্ল' ঐ ক'ত এই মোৰ চেনেলৰ কাৰণে কেলা আৰু দুটা ছাবস্ক্ৰাইব লাগিছিলে 300 হ'বলৈ মই গধূলি গৈ আজি তোক শিখৰ এটা চিগাৰেট এটা খুৱাই দিম তই ভাই যেনে তেনে মোক দুটা ছাবস্ক্ৰাইবাৰ ঘূৰাই দে ভাই প্লিজ দে ঠিক আছে হ'ব দে হেল্ল' কি কৰি আছা ভালে আছা হেৰি আকৌ এই সেইবিলাক কথা বাদ দিয়াচোন মই বহুত দিনত এই কাৰণ এটাৰ কাৰণে ফোন কৰিলোঁ আজি এই মোৰ মানে আনলাকি কুফা 2.0 বুলি ইউটিউব চেনেল প্লিজ আৰু দুটা ছাবস্ক্ৰাইবাৰ গোটাই দিয়া নাই তোমাৰ লগৰ দুজনীকৈ একো নাই 300 হ'বলৈ আৰু দুটা লাগে প্লিজ কেনেবাকৈ কিবা এটা কৰি গোটাই দিয়া না ঠিক আছে দিয়া ঠিক আছে হ'ব কিনো বেমে জালি মিঠা লগা খেদি মেলি তুমি কিয় আহি বুকুতে ঘৰ সদা নাহি ৰিণি ৰিণি ভাহে কিনো বুজ কথা সুৰ কিনো পেলেং 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 গানে চুবে মোক কিনো পেলেং 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 সুৰে মাতে মোক মোৰ ভাত ক'ত মোৰ আইফোন ক'ত এই মোৰ দোকানখন দেখিছ না হে ক'ৰ পৰা আইফোন আনি দিওঁ চাওক মোৰ এতিয়া ইনষ্টাগ্ৰামত 10K ফলোৱাৰ হে কে 10K তাৰপিছত তো কাইলৈ পৰহিলে মোৰ 1 লাখ হ'বগে তো আপোনাৰতো লাভ হ'ব ন কি লাভ টকা ঘটিম আমি পইচা পাম ইনষ্টাগ্ৰামৰ পৰা আপোনাৰো লাভ হ'ব মোৰো লাভ হ'ব সেইকাৰণে কৈছো আইফোন এটা দিয়ক কেলা তোক আইফোন লাগে এখন দোকানৰ পৰা এই চাল্লা পাত্তা নিদিলে নমস্কাৰ বন্ধুসকল মই ডিজে নিউজৰ তৰফৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছো এটা বিগ ব্ৰেকিং নিউজ নিউজৰ তৰফৰ পৰা লুটু মাল আৰু আপোনালোকে দেখিবলৈ পাইছে নয়নেৰে পৰি আছে ছাগলী ঘৰ আৰু ছাগলীবিহীন এৰাল আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছো এটি নহয় দুটি নহয় তিনিটিকৈ ছাগলী যোৱা নিশা চুৰিকাণ্ড হৈ গৈছে দাদা আমাৰ লগত আছে তেখেতলোকৰ ছাগলীৰ গৰাকী দাদা আপোনাৰ মনৰ অনুভৱটো ডিজে নিউজৰ ৰাইজৰ আগত অলপ প্ৰকাশ কৰিব নেকি কেনেকুৱা হৈছে আপোনাৰ অনুভৱ তোৰ অনুভৱ লাগে দাদা আকৌ চিগাৰেট খাইছ মই যে তোৰ কাৰণে ইয়াত অচন পাই ৰৈ আছো সেয়া হ'লে খবৰ নাই এই হ'ব কুকুৰণে স্পুন নহয় চা তই এনেকৈ মোৰ লগত কাজিয়াই লাগি থাকিবি নে ভালকৈ কথা পাতিবি
ঘৰত বিয়া কথা চলিছে সেইকাৰণে তই মোক ফেচবুক আৰু হোৱাটছএপত ব্লক কৰি থৈছ হ'ব মই গম পাইছো তই ইউটিউবটোতে লাগি থাকিবি নে 2 মাহৰ ভিতৰত কিবা এটা কৰিবি মই জানো একো নকৰাকে আছো এইটো চা আজি আমাৰ 100 ছাবস্ক্ৰাইবাৰ হৈছে আৰু বাহ কাইলৈ আমাৰ 100 হ'ব আৰু চা আমাৰ পৰহিলৈ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব আৰু যেতিয়া আমাক সকলো মানুহে চিনি পাব তোক আৰু মোক চবেই চিনি পাব আৰু তোক লৈ মই এদিন ফুৰিবলৈ যাম আৰু তোক যেতিয়া মই বিয়া পাতিম আমি থাম্বনেলত লগাম তই আৰু মই হ'ব ইমানো কল্পনা নকৰিবি হ'ব দে দেউতা দোকানৰ পৰা আহিব হৈছে তোকে মোকে এনেকে দেখিব হলে দিব আৰু আগতেতো যিখন কৰি থৈছই কেলা এয়া লওক চাহ আনিছো ইমান দেৰি কৰিছা কাৰেণ্টটো নাই এনেকা আছে মইহে জানো তেৱে গৰমত আছে ইমান গৰমত যে মই জুই পৰাই চাহ বনাই আনিছো গেছ এটা ল'ব নোৱাৰে নেকি আনিম দিয়া বহাচোন ইমান যে গৰম বিস্কুট খাওক মাতো মই কেনেকে ৰাখিম বাৰু কিয় আমি মাজে সময়ে লগ কৰি থাকিম নহয় সঁচানে আপোনাৰ হপত কথা এটা নহয় কোৱাচোন ইমান গৰম পৰিছে এবাৰ কুলাৰ এটা ল'ম বুলি ভাবিছিলো লৈ ল'বা আৰু জুইত ভাত বনাই দেখিছে মই কলা পৰি গৈছো এবাৰ মানে গেছ এটাও ল'ম বুলি ভাবিছিলো ল'বা আকৌ কিন্তু মোৰ হাতত যেন পইচাই নাই মই আছো নহয় মই দিম তোমাক পইচা সঁচাকে ৰবা স্কেনাৰ দিয়া হ'ব এইখন চাচোন আহিলে আপুনি ইমান ভাল 211টা শ্বেয়াৰটোতো যাব লাগিছিল কিন্তু নগ'ল দুটা শ্বেয়াৰ তাকো মই লগৰ দুটাৰ পৰা কৰি দিছো জালা ভাল নিউজবোৰ নাহে বোৱাৰী পলাই যোৱাবোৰ কৰে আজি 3টাকে ছাগলী চুৰ আহি লৈ গ'লহি গাঁৱৰ পৰা নিউজ কৰিব গ'লো মই খেদা খাইছো এতিয়া ছাগলীটো খেদা খোৱাটো কাট কৰিব লাগিব দেখা যাব এদিন ভাল টক শ্ব'ত যেতিয়া বহি থাকিম গম পাব সিহঁতি এটালে ফোনে কৰিব লাগিব এতিয়া হেল্ল' ওলাই যাব হ'ল আৰু সময়খিনি হ'লগে মই গৈছো এয়া দেখিছ বাবা খাই হনু ওলাই গৈছে ই টানিবই পোৱা নাই মাইকী কণ্ট্ৰল কৰিব নোৱাৰা মানুহে চিলিম কি কণ্ট্ৰল কৰিব চব কথাতে মাইকী নেটানিবি কৈ দিছো কিন্তু মই যদি আৰু 2 মাহৰ পাছত কিবা এটা কৰি বৰষাক বিয়া পাতিব নোৱাৰো বিয়াত বাপেকে বেলেগ এটালে বিয়া দিব বিয়া নপতাই ভাল হ'ব তোৰ দেখা নাই মোৰ অৱস্থাটো ইয়া মাইকী
অ গোটেই চেলেং পেলেং কৰি গাঁও হেলেং পেলেং কৰি পেলাইছে ল'ৰাখনক এই কি হেলেং পেলেং কৰিলে কি হেলেং পেলেং কৰিলে তই গমেই পোৱা তই গমেই তোৰ মাইকী নাপাৱ। নাম কি হেলেং পেলেং তোৰ কৰিলে কি মাইকী হেলেং নাম পেলেং কি? কৰিলে মোৰ মাইকীয়ে তোৰ মাইকী নাম কি মণিমালা তোৰ মাইকী নাম যে এঞ্জেলা বুলি জানো হা এঞ্জেলা এই মাইকী মোৰ নাম? মাইকী নাম মণিমালা দেখুৱাই দে কি দেখুৱাবি তোৰ যদি চচুবাৰীত মণিমালা কোনো এঞ্জেলা চেঞ্জেলা নাজানো মোৰ তই নাম চা। মণিমালা কি দেখুৱাবি চাওঁ এইটো তোৰ ইনষ্টাগ্ৰামৰ একাউণ্ট ঘৈণীয়াৰ এইটো ছাৰ এলেক্স বৰা গোটেই মেছেজ কি মেছেজ কৈছে এই বেয়াকে কৈছে নেকি বেয়াকে মেছেজ ঐ কেলা তই মেছেজৰ কথা কৈছ আৰু কিবা না কিবা লুকাইছ নে তহঁতে একো লুকোৱা নাই তই ভাই বেয়া নাপাবি তোৰ নিজৰ লগৰ নিচিনাকে মই তোৰ কথাখিনি ক'লো তই যদি তোৰ বেয়া পাছত ক'বলৈ নাযাওঁ না কি জ্বালা আছিলে এঞ্জেলা এঞ্জেল আজি কালা এঞ্জেলৰ ৰূপ উলিয়াই আছো অ'কে লা তই তোৰ স্পটিং তাতে আছে লৈ যাবি ঐ কেলাটি কি কয় ঠিক নাই যেন কৰিব এঞ্জেলা এই আহিলে এই তোৰ নামটো মণিমালাৰ পৰা কেতিয়াৰ পৰা এঞ্জেলা হ'ল হা এই এফালে কি হ'ল কেতিয়াৰ পৰা এঞ্জেলা হ'ল হা ক'ত তোৰ ইনষ্টাগ্ৰামত তোৰ নামটো কেতিয়া এঞ্জেলা হ'ল সেইজনী মই নহয় হা এজনী তই নহয় এতিয়া মোৰ চকুকেইটা ভুল হ'ল মানে হা তই মোৰ চকুত ধৰি কথা ক'ব লাগিছিল ভাঙৰ লগত মদো মাৰি আহিছে তই যদি ইনষ্টাগ্ৰামৰ নাম চেঞ্জ কৰিব পাৰ মই কি মদ খোৱাটো সাধাৰণ কথা সেইটো চবে কৰে আজিকালি অকল মই নহয় তই কি চবৰ নিচিনা তই জহনে জাতি চালা হন যি হ'লেও চবে কৰে সেইটো চবই দিলে বুলি তই দিলে নহ'ব নহয় নিজে মদ ভাং খাই অলপ অলপ ঘূৰিব পাৰে মোক আইফোন এটা কিনিব নোৱাৰে এই কালা আইফোন কিনিব লাগে তই আইফোন মাৰ ফোন বাপেক ঘূৰি কথা নকবি ডিঙি ৰেপিম এই তোৰ বাপেৰক কবি আইফোন কিনি দিবলৈ বাপেৰে মানে লেট্ৰিনটো বনাই দিছে গেছটো আনি দিছে চিলিণ্ডাৰটো আনি দিছে সেই আমি হোৱা বিচনাখন বাপেৰেই দিয়া মইতো এখন বিচনাত খুব কমেই হওঁ তইতো বাহিৰতে হোৱা থ মোক এইটোক মই আজি এতিয়া মাৰি দেখা ভয় পাতোৱা তই এই ফটোৱাৰত কিয় লগাইছ এই নিজৰ মতাটোকো স্বামী দেৱতা বুলি সন্মান কৰিব লাগে তই নহয় তই আকৌ মদুৱা ভাঙুৱা হে কৃষ্ণ ঐ আরে ঐ বলিয়া কি হ'ল তোৰ বল না মই নোৱাৰো আজি মোৰ দুদিন আজি মই নোৱাৰো কেলা আজি মানে অকমান বেলেগ কিতাপ থাকিল মই নোৱাৰো যা ব'লা। কামুৰি নাথাক যা মই নোৱাৰো এই বস্তু দুটা ক'ত থলি ডাং কাজে ল'ৰা দুটাই বেলুন ফুলাই ফুটাই পেলালে কেলা চোৰ বাচ্চাকেইটা বেলুন ফুলাবলৈ বেলেগ তই শুকে যা তই মোৰ আগত পাগল লগাই নাথাকিবি বল না মই নোৱাৰো এই মা কৈছে মই তোক আইফোন দিম চা আইফোন বোপাই তই সদায় মোক এইটো সময়তে এইটো ডাইলগ দি চলাব নাহিবি দেই আজি সঁচাকে কৈছো মই 33 কোটি দেৱতা শপত খাই কিনে কৈছো মই তোক আইফোন আনি দিম তোৰ চৰিত্ৰৰ বিষয়ে মোৰ জনা আছে নহয় তই মোৰ কথাটো শুন মাত্ৰ তই বাহানা নবনাবি মইতো হাজুৰ 3-4 দিনকে তই ৰখাই থৈছ ভুল না
হাতে হাতে সোনকালে বল না চিচাৰ গ্লাছ মূৰত মাৰি দিম কিন্তু হাতে মই আইফোন আনি নিদিওঁ নালাগে তোৰ আইফোনো হে মোকতো একো আইফোন নালাগে যা আইফোন আনি দিয়াৰ পিছত তই চেলফি মাৰিব পাৰিবি কিমান যে নালাগে তোৰ নাটক। একে ধুনীয়া দেহা দেহা তোৰ নাটক মই সদায় শুন মোৰ মুখস্থ হৈ গ'ল তোৰ যে এই ডাইলগবোৰ মোৰ মুখস্থ হৈ গ'ল আৰু নালাগে মই মানে তোৰ সদায় নাটকে কৰি থাকোঁ নহ'লেনো হ'ব তোক আইফোন নালাগে নহয় নালাগে যা মই লৈ আহিছোঁ চা কাইলৈ চাই শুন না সঁচাকে দিবি নে কিনো আইফোন সঁচাকে দিবি নে সঁচাকে দিম কিন্তু তই আজিও কৰিবি নে কিনো বল না আইফোন দিবিতো সঁচাকে বল বল ঐ আনা তই কি অকল কাপোৰে যাবি থাকিবি নেকি কেলা কি হ'ল পাগল হ'লি নি এইটো জাপি দে হেট কেলা তোক কি আইফোন নালাগে হা নালাগে যদি নাই অ' না আইফোনৰ কথা পাত নে কিনো ক সেইকাৰণেতো মাতি আছো এতিয়া ক চাহুন আমি প্লেনিং এটা কৰিছো মাষ্টৰক ধৰি আনি আমি ওপৰৰ পৰা পেলাই কিনে ভিডিঅ' কৰি পইচা ঘটা প্লেনিং কৰিছো মাষ্টৰ মানে এই হাই স্কুল মাষ্টৰ আৰে কথাটো শুন না ওপৰৰ পৰা পেলাই যদি আমি পইচা ঘটিব পাৰোঁ আৰু কি লাগে মই নোৱাৰো দে মই নোৱাৰো এতিয়া ইমান কষ্ট কৰি ইমানখিনি ফলোৱাৰ্ছ হৈছে মই এইবোৰ কৰি আকৌ বদনাম ল'ব লাগে নেকি মই হেট কেলা নহ'লে আইফোন ক'ত পাবি নহ'লে পইচা বুজ না মই নোৱাৰো তই মোক বেলেগ এটা উপায় কৰি আইফোন আনি দে অকল এক্টিং কৰিব লাগে এক্টিং আৰু তই ক'ব লাগে গোটেই দুনিয়াখন বুজাই দিব লাগে সঁচাকে হ'বনে সঁচাকেতো কামটো চাকচেছ হ'লে আমাৰ গোটেই পইচা আমাৰ ইউ যদি মোৰ ফলোৱাৰ্ছ কমি যায় তেতিয়া ফলোৱাৰ্ছ কেনেকৈ কমিব তোৰ টকাটককৈ পইচাহে ল'ব লাগে মানুহে একো বুজি নাপায় কথাটো কিন্তু হয় আইফোনটো আহিবতো তই আইফোন পাই যাবি চিন্তা কৰিব নালাগে মানুহৰ মাজত অলপ ফেলাই দে তেতিয়া আমাৰ পইচা আহিব সঁচাকে দিবতো আৰে সঁচাকে হ'ব মই মিছা কথা কওঁ নেকি অ'কে কালি হেল্ল' ক'ত আছ এই ভয়াতকেইটা ধুই তই কিবা হেৰি পাইছনে নাই কথাটো কি ভাবিলি হয় মই একদম ৰাতিটো ভাবি একো ভাবি পোৱাই নাই বুজিছ দোকানলৈ ওলা দোকানৰ সন্মুখলৈ ওলা দোকানৰ সন্মুখলৈ গৈছো সেইটোক ফোন কৰ মই যাম এতিয়া শুই উঠিছে আহি যা হ'ব দে আৰে কেলা এই ৰ কেলা গৈ আছো চোৰ বাচ্চা কালা আজি এৰি দিয়া নাই পাগল নেকি এইটো কেলা বাইক চলাব নাজানে নেকি বে হেই ৰচুনত জেগাত দুখ পালো বে কেলা ঘোলা কৰি কেলা পেলালে এই বাইক কি হ'ল ঐ ইয়াৰ এখনে প্ৰব্লেম দিয়ে থাকে এখন গ'ল চাওঁ একো এটা কামত কেলা ভালকে যাব নোৱাৰো কেলা ধেত এই কেলা এখন বাদ দে এই বাদ দে এখন বল ঐ চাগে দে এই বল তই এখন কেলা কেলা এনেই টাইম ৱেষ্ট কৰি ৰ কি যে হ'ব আৰু দেই ঘৰত ৰিলছ বনাই মোৰ ফলোৱাৰ্ছে নোহোৱা হৈ থাকিলে এতিয়া পথাৰত নহ'লে ৰাস্তাত কৰবাত বনাওগে ক'ত বনাওনো আৰে এইডোখৰতে দেখোন
ৰিলছ বনাবলে বা ধুনীয়া জেগা এইডোখৰতে বনাম কেমেৰাটো পিছে কথনো জেৱাত থবলৈ বেয়া হৈছে ষ্টেণ্ড এটা লাগিছিলে কিন্তু দেই হ'বনে নহয় হ'বনে নহয় অ'কে মজা আজিতো মই এইটো আগৰবাৰ মই এইটো গৈছিলে ভিউৱাৰ্ছ 300K এইবাৰতো মোৰ 500K মান যাব কোনে পায় মোৰ 1 মিলিয়ন কিন্তু চুবগে দেই কোনে পায় আৰু মোক এইবাৰ যাওঁগে আৰু তেজখোৱাটো মদ খাই ঘৰলৈ আহিব হ'লে নহয় কেলা এটা বাইক বেয়া হ'ল বুলি অটো অহা নাই এটা কেলা মাইকী ৰিলছ বনাই ফুৰি ভাগিলে বুলি গুচি গ'ল মাষ্টৰ প্লেনটো নহ'বগে যেন লাগিলে আৰু ইহঁতক লৈ কেলা বিকে কেলা মালটো লগ কৰিব গ'ল নেকি বে নাযাওঁ মই দোকানৰ ভিতৰত অকলে নাযাওঁ মই বাহিৰত মানুহে দেখিলে বেছিয়ে বেয়া হ'ব জলদি আজি এটা ৰিল পথাৰত বনালো আৰু এটা পাকঘৰতে বনাই দিওঁ আজি দুটা ৰিলে আপলোড কৰিম তেতিয়াহে মই ভিউৱাৰ্ছবোৰে গম পাব মই যে এজনী কিমান ধুনীয়া বিউটিফুল হাউচৱাইফ সেই কি হ'লনো মোক কিয় মাতিছিলি সেইটো ক এই তোৰ লগত বহিবলৈ সময় নাই তই যে কৈছিলি দুমাহৰ ভিতৰত তোক বিয়া পাতিব লাগে বুলি মই চব মেনেজ কৰিয়ে ৰাখিছোঁ কেনেকৈ মেনেজ কৰিলি তাৰমানে আমি লগৰকেইটা মই কিবা কিবি হ'ব আমাৰ তই আৰু ভাল কাম নাপালি সেইবোৰহে পালি হ'ব নিদিওঁ দেচোন সেই পাগলটো তেজ খোৱাটো আইফোন এটা কিনি দিব নোৱাৰে অকল মদ ভাং খাই ঘূৰি ফুৰিব পাৰে কামবোৰ মই অকলে কৰি থাকিব লাগে সি মদ ভাং খাই ঘূৰি ফুৰে হে মোৰ দেউতাই দিয়া লেট্ৰিনত থাকিছ বিচনাখনত শুইছ ঘৰৰ পৰা দিয়া চিলিণ্ডাৰটো ভাত খাইছ আৰু তই এই ভঙা টিবেলটো মোক বনাই দিব নোৱাৰিলি আজিলৈকে ওলাই আহি পিনে তই ভিতৰতে সোমাই থাকিবি ধৰি ধৰি টিবেল মাৰিবলগীয়া হৈছে সি মোক মটৰ এটা আনি দিব নোৱাৰে মোৰ এতিয়াও যৌৱনে ভৰপূৰ দি আছে 10টা 20টা ল'ৰাই মোক ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে তোৰ লগত মই বুলিহে আছো বুজিছ নহ'ব এহেঁতক লৈ নহ'ব মই অকলে হ'লেও যুঁজিব লাগিব এইকেইটাক লৈ কাম নাই মাষ্টক নাও গৈ টিঙ পালো মই এৰাত নাই কেলা লগ কৰি আহিলোঁ তোক কেলা ইমান টাইম লাগে নে মই ঘৰত সোমাই কাপোৰযোৰ চেঞ্জ কৰি আহিলোঁ এতিয়া মাষ্টৰ কেছটো যদি আজি চেটেল নকৰ কেনেকে মেনেজ কৰিবি বে বল হেল্ল' হেল্ল' তোক
তোক কথা এটা ক'ম বুলি ভাবিছিলোঁ কচোন কি কথা মই বিয়া হৈ গ'লে তই মোক পাহৰি যাবি ন ধেৎ, মই বাৰু তোক কেনেকৈ পাহৰিব পাৰিম তই কেনেকৈ ভাবি ল'লি মই তোক পাহৰি যাম বুলি কি তইতো মোৰ পবিত্ৰ পুখুৰীত প্ৰথম গা ধুইছিলি ধেৎ হ'ব দে হেল্ল' লুৎফুৰ ৰহমান হয়নে হয় ফাইনেন্সৰ ফালৰ পৰা কৈছিলোঁ আপোনাক ফোনটো নোপোৱাৰ কাৰণে আমি ৰাতি হ'লেও ফোনটো কওকচোন হয় দাদা এই মাহৰ সৈতে আপোনাৰ 3টা কিস্তি পেণ্ডিং আছে কিয় দিয়া নাই আপুনি জনাব নেকি না আপুনি অকল মোক 2 মাহ সময় দিয়ক মোৰ মানে এনেকুৱা পৰিস্থিতি চলি আছে একদম মই মিলাব পৰা নাই আপোনালোকে মোক অকল 2 মাহ সময় দিয়ক এনেকে হ'লে আমি না বাইক টানি দিব লাগে মই দিম একদম অকল মানে লাগি আছো আপুনি সোনকালে দিম ঠিক আছে একদম মই 2 তাৰিখৰ ভিতৰত দিব চেষ্টা কৰিম বাৰু ঠিক আছে কেলা এই মাহতো দি পাওঁহে এই মাহটো আহিয়ে যায় কি কৰিবি আৰু উপায় নাই হেল্ল' ওলাই কেলা পইচা পাতিও টেনশ্যন মাল অকণমান খাব লাগিব এইপিনে আছোন কথা এটা কওঁ হা হ'ব দে কি হ'ল ভাই তোক একদম টেনশ্যনত থকা যেন লাগিছে যে আজি তইচোন জানই মই 2 মাহৰ ভিতৰত বিয়া পাতিব নোৱাৰো প্ৰেম চেম বাদ দে না মোৰ বাজাজ ফাইনেন্সৰ পৰা ফোন আহি আছে নৰ্থ ইষ্টৰ EMI মাৰিব লাগে একদম কাইলৈ পৰহিলৈ বাইকখন নিয়েহি পলাই আহি ফোন চুইচ অফ কৰি ইয়াত বহি আছো তাৰপিছত তোৰ বাজাজ ফাইনেন্সৰ লগত মোৰ প্ৰেম মিলে নেকি নিমিলে কিন্তু মই যে প্লেনটো পতাইছিলোঁ তোক সেইটো কৰিলে আমাৰ হৈ যায় ন হেকাবে কৈদৌ মালটো হেকাকে দিলে যে নহয় দে কোনে হেকা কৈছে তহঁতক চেক কৰি চাওক দে মই অকমান খাই চাওঁ কৈ হেকানো মইতো তোক কাৰাকে ৰাখিছো খাই চাওক আকৌ গোটেই দাদাই পানী অকমান মিলালে এইকাৰণে হেকা তহঁতক মই নহ'লে অকমান কাৰা দিম দেই খা এনে দিলো যে মই অকমান লৈ আহো দে কাৰাকে এখন দাদালৈ থৈছিল তহঁতে খা তহঁতে সোনকালে খা আৰু তহঁতে জলদি যা দেই সোনকালে যা আকৌ পেলাই দিওঁ খুইদেউ দাদাক মালকণ খুৱাই ফুলুৱাই পেলালি ঐ চাইছা এতিয়া বুজিছ নাই বাদ বাকী বাদ দে তোৰ এতিয়া বিয়া পাতিব লাগে মোৰ ধাৰখন গোটেই লেট লাগি গৈছে আমি তহঁতক মাষ্টৰ প্লেনিংটো বটাবলৈ থাকি গ'ল না কালি কেলা তহঁতক কৈছিলোহে ঘেণ্টা তহঁতি কোনো এটা নগলিয়ে না পইচা লাগে ন আমাক তোৰ 2 মাহ লাগে তোৰ ক'ৰ পৰা পাবি এতিয়া পইচা পটককে তই শুন মই প্লেন এটা কৰিছোঁ কি মাষ্টৰ প্লেনটো তোৰ শুন হৈ গ'ল এইটো কথা ঠিক কৈছ কেলা তই এই কেলা ঘেণ্টা কালি সেইকাৰণে ৰখি আছো তহঁতি কেলা মাইকী লগ কৰিব যাবি মাইকী ভয় ভাগিছে এটা কেলা সেইটোতো এতিয়ালৈকে খবৰ এটা নাই এতিয়া বুজিলি নহয় কেছটো মুঠতে তহঁতি কালি নোযোৱাৰ কাৰণে বহুত দেৰি হৈ গ'ল যদি ধৰ আজিয়ে যাব লাগিব নহ'লে কিন্তু কাম নাই আৰু তোৰো চেলামণি বদতি মোৰো আৰু বল বল মই হ'লে নাযাওঁ দেই মা সেই চাৰে মোক পঢ়োৱা সেই চাৰ কলি আছিলে নে ফুল আছিলে কলি
তই বহি থাক মতা নামত কলংক লগাই দিলে কেলা ঐ মাষ্টৰ মাষ্টৰ দৰ্জাটো খোল সেইজন কোন আহিলে মাষ্টৰ মাষ্টৰ ভাত খেলাই নি সেই ৰাতি তহঁতি এই তোক কথা এটা ক'ব আহিছো কিন্তু এনেকে তহঁতি ক'ৰ পৰা ওলালেহি বাপেৰৰ ঘৰৰ পৰা আহিছো তোক কথা এটা ক'ম চুপচাপ শুনি যাবি তই কিন্তু একদম মান নামাতিবি দেই মালকাখিনি এইবোৰ কথা ক'বলৈ আহিছ তহঁতি লৈ যা তহঁতি ৱাই এইটো কেলা ঐ এয়া চাহ এমগে চাহ এইবিলাক তলত চাহ খাওঁ চাহত বিস্কুট দুবাৰ খাওঁ এইটোক চাহ খালা ইহঁতিহে লৈ আহিছে মোক জোৰ কৰি ঐ এইটোক নে কেলা এইটোক মই মাৰি আহিম বুলি অহা নাছিলো সিহঁতিহে মোক জোৰ কৰি লৈ আহিছে মোৰ ভুল হৈ গ'ল দিওঁ না এইটো ফেচবুকত দি দিওঁ মালখন লৈ আহ এইটো উলিয়াই দে সোনকালে যা এইটো উলিয়াই দে ৰচোন মই নাযাওঁ তই যা ৰচোন তই যা তই বহ কেলা নাই দাদা এইবোৰ নকৰিব বাকী যি কৰে কৰক এইবোৰ নকৰিব দাদা প্লিজ কাট কেলা ধৰ ইয়াত নাই এইবাৰ কণী এৰি দিয়ক বিস্কুট খায় কেলা বিস্কুট খাওঁ ৰান্ধনীহঁতে বেটেনিয়া বিস্কুট খাওঁ দাদা নাখাব না চুলিকে খা ভাং খালে ভাং খালে তুমি এটা ৰঙা বাপাক দেখুৱাগে অকণমান আগতে গৈ পিনে পাবা